Sabi bisko larbo. Alright, sirikoti hoy. Gosoni kati belai. So we must all try to conserve trees. Prize দিয়া হ'ব সাক্ষৰ গ্ৰুপটো আমি আপুনি নিজৰ চৌহদটো চাফ চিকুণ কৰিলে নে আপুনি আজিৰ দিনটোত এডাল হ'লেও গছ পুলি ৰুলে নে যদি ৰোৱা নাই পিছত হ'লেও ৰুব অকল আজি বুলি কথা নাই আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু সকলোকে শুভেচ্ছাটো থাকিল মোৰ ফালৰ পৰা মই আজি ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছো দুডাল মান গছ পুলি ৰুলো ঘৰতে আৰু এইবাৰ মই যাই আছো সাক্ষৰৰ উদ্যোগত সাক্ষৰ কি বস্তু এটো আপোনালোকে নাজানে মই পিছত লাহে লাহে বুজাই থাকিম সাক্ষৰটো কি অনুষ্ঠান আৰু সাক্ষৰৰ উদ্যোগত আজি আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ গৈ আছো এতিয়া টাইম হল 3টা আবেলি 3টা বাজিল তথাপিও আমি আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি গছপুলি ৰুম তো বলক সিধা আমি যাওঁ সাক্ষৰৰ কাৰ্যালয় আৰু আজিৰ দিনটোত বাইক বহুত চলালো এইবাৰ লৈ যাওঁ মই সাইকেল সাক্ষৰৰ অফিচলৈ বলা মই গৈ আছো এটো হল ছাত্ৰ সন্থাৰ অফিচ কিন্তু আমি বৰ্তমান সাক্ষৰৰ অফিচ বনাই লৈছো হ'ব পাৰে আৰু ক্লাছ 10 ষ্টুডেন্ট কিনে আহিছে বলা আৰু এইবোৰ দেখিছে ক্লাছ 9 10 ৰ কোচিংৰ ষ্টুডেন্ট আহিছে আৰু আমি আজিৰ অনুষ্ঠানটোৰ কাৰণে কেইজনমান ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছিলো তেওঁলোকো আহিছে আৰু আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোৱাৰ উপৰিও আমি আজিৰ এই অনুষ্ঠানটোত কেইটামান প্ৰতিযোগিতা ৰাখিছো আৰু চাই থাকক আপুনি ভিডিঅটো এয়া হল আজিৰ আমাৰ অনুষ্ঠান সাক্ষৰৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন দিনাংক 5 জুন 2022 ইং চন তো আজিৰ আমাৰ এই অনুষ্ঠানটোত বহুত কেইটা কাৰ্যসূচী ৰখা হৈছে মানে চিত্ৰাংকন কবিতা আবৃত্তি সংগীত চিত্ৰাংকনৰ বহুত আহিছে আপোনাৰ মানে আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনিয়ে পাৰ্টিচিপেট কৰিছে ইয়াৰ পৰা আমি এতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাছিম এইবাৰ আমি যাই আছোঁ আজিৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণৰ ফালে বলা আজি বিভিন্ন কাৰ্যসূচীৰে এই দিৱসটি পালন কৰিবলৈ লৈছো বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আমি এতিয়া এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাইছো প্ৰথমে বৃক্ষৰোপণ কৰিবলৈ মই সাক্ষৰৰ সন্মানীয় সভাপতি ভাস্কৰ জ্যোতি কলিতাক অনুৰোধ জনাইছো তেখেতক বৃক্ষৰোপণত সহায় কৰিব অমৰদীপ কলিতাই শ্ৰদ্ধাৰ সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ আমি বৃক্ষৰোপণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ উপদেষ্টা শ্ৰীযুত বিমল দাসদেৱক আৰু এই ক্ষেত্ৰত তেখেতক সাক্ষৰৰ সদস্যসকলে সহায় কৰিব শ্ৰদ্ধাৰ বিমল দালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ বৃক্ষৰোপণৰ বাবে অনুৰোধ জনাইছোঁ সাক্ষৰৰ অন্যতম উপদেষ্টা শ্ৰদ্ধাৰ পৰাগজ্যোতি দাসদেৱক বৰ্তমানৰ কাৰণে আমি 3ডাল পুতি ললো আৰু বাকি আছে আমি সদস্যকেইজনে চাই চিন্তি ভাল ঠাই চাই কেনে পুতি দিম আৰু এতিয়া অনুষ্ঠানটোৰ কাৰণে হৈ গ'ল সাক্ষৰৰ লগত জড়িত আৰু সাক্ষৰ কি বস্তু আপোনালোকে গম পাব লাহে লাহে ভিডিঅ' চাই থাকিলে আজিৰ অনুষ্ঠানটো চলি আছে এতিয়া হ'ব আমাৰ কিছুমান প্ৰতিযোগিতা বলা তো এইকেইটা পুলি বাকী আছে বৰ্তমান আমি প্ৰাইজত দিম প্ৰাইজতো থাকিব এটা সঁচা কথা কওঁ আমি যোৱাবাৰ তাৰে আগৰবাৰো গছ পুলি এনেকৈ ৰুইছিলোঁ কিন্তু ডাঙৰ হ'ব নাপালে গৰু খাই দিছে বা মানে সংৰক্ষণটো অলপমান বেয়া হৈছে কিন্তু এইবাৰৰ পাছত আমি চেষ্টা কৰিম যে যিকেইডাল গছ পুলি আমি ৰুইছোঁ সংৰক্ষণ যাতে কৰিব পাৰোঁ গছ পুলি ৰুলে নহ'ব দিব লাগিব সংৰক্ষণ কৰিব পাৰিব লাগিব তো আজিৰ ভিডিঅ'টোৰ উদ্দেশ্যটো সেইটোৱে তো এতিয়া অনুষ্ঠান হৈ আছে আপোনালোকক অলপকৈ দেখাম ছাত্ৰছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৰচনা প্ৰতিযোগিতাৰ বাবে তেওঁলোকে ৰচনাসমূহ জমা দিছে আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে তেওঁলোকে চিত্ৰসমূহ জমা দিছে তেওঁলোকে নিজে ঘৰতে প্ৰস্তুত কৰি আনিছিল সম্বৰ্ধনা অনুষ্ঠান আছে সৰুকৈ গতিকে আমি পোনপ্ৰথমে এই সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ আগবাঢ়িবলৈ লৈছোঁ
গছপুলি পুতা 5 মিনিটো হোৱা নাছিল ছাগলী আহি গৈছে দে আৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এয়া আমি আজিৰ বক্তৃতা প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। বিষয়বস্তুটো মই পুনৰ কৈ দিছোঁ। বিষয়বস্তু হৈছে বিশ্ব পৰিৱেশ দিৱস। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যি গোস্বামী, মই দশম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ। প্ৰদূষণ বনাঞ্চল ধ্বংস। বিশ্ব পৰিৱেশ দিৱস 1976 চনৰ 5 জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল। উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত পৰিৱেশ সজাগতা অনা। সেইবাবে আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগে। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হয়। জনসাধাৰণৰ মাজত সজাগতা অনা। পোনপ্ৰথমে 1973 তো এতিয়া আমাৰ বক্তৃতা চলি আছে মানে প্ৰতিযোগিতা হৈ আছে সৰুকৈ এইখিনি যিমানখিনি 40জনমান ষ্টুডেণ্ট আছে আৰু এইখিনি ক্লাছ 10ৰে হয় ইমান গাড়ী ইয়াৰে পিছত আৰু কিবা কিবি প্ৰগ্ৰেম আছে তো চাওঁ আৰু আমাৰ ষ্টুডেণ্টবিলাকে কিবা কিবি বনাই আনিছে এইবিলাক বস্তু আপোনালোকক দেখাই আছোঁ পিছত দেখাই আছোঁ Can be seen most probably in Assam and over India. Save trees, plant trees, and also make our Assam and whole world beautiful. হয় আমাৰ কাৰণে বহুতো নানা ধৰণৰ অসুবিধাৰ সৃষ্টি দেখা দিব। খনৰ পৰা এই 5 জুন দিনটো বিশ্ব পৰিৱেশ দিৱস ৰূপে পালন কৰি অহা হৈছে। আমি এতিয়া পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। আমি সমূহ প্ৰতিযোগীলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আমাৰ মাজত এটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ দীপজ্যোতি দাসক। ঠিক আছে, আমি দীপজ্যোতিক অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি দাস। দাসলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি কবিতা আবৃত্তি কৰিবলৈ পৰাগ দাসক অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম কবি নগৰিকা তালুকদাৰ। মই হয় তোমাৰ জন্মভূমি, খণ্ডন নকৰিবা মোৰ বুকুত থকা গছ গছনি। মই জীৱ জন্তু চৰাই চিৰিকটি হয় পৃথিৱী। দুয়ো সকলোকে ফল মূল ফুল আৰু বহু সামগ্ৰী। কাটিলে নোহোৱা হ'ব জীৱ জন্তুৰ ঘৰ বাৰী। পৃথিৱীত সকলোৰে হ'ব খাদ্যৰ নাটনি। পৰিৱেশ সম্পৰ্কীয় বিজ্ঞান প্ৰকল্প এটি প্ৰদৰ্শন কৰিব ৰাণী হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী দিম্পী গোস্বামীয়ে। কিছু কথা ক'বলৈ অনুৰোধ জনাইছোঁ। অলপ কোৱা, কেনেকৈ প্ৰস্তুত কৰিলা? বুজিছোঁ যে আজিকালি মানে গছনি কাটি পেলাই মানুহবিলাকে ফেক্টৰী আদি বনাব ধৰিছে ইয়াত। তো তাৰ বাবে পৰিৱেশৰ ভাৰসাম্য সেইটো লাহে লাহে কমি যাব ধৰিছে। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যাব ধৰিছে। তাৰ বাবে বায়ু প্ৰদূষণ হ'ব ধৰিছে। খুব ধুনীয়া হৈছে। আমি দিব্যি গোস্বামীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। পৰাগ দাস তেওঁ পেলনীয়া সামগ্ৰীৰে কিছু বস্তু সাজি আনিছে। কণীৰ বাকলি হয় যিটো পেলাবলগীয়া হয়, এই কণীৰ বাকলিটো আমি যদিহে পেলাই নিদি ব্যৱহাৰ উপযোগী কৰিব পাৰোঁ, মই ইয়াত ৰং কৰিছোঁ আৰু ৰং কৰি এনেকুৱা ধৰণৰ বনাই প্ৰস্তুত কৰিছোঁ। আৰু এইটো আৰু নাৰিকলৰ খোলা হয়। এই নাৰিকলৰ খোলাটোত মই ৰং কৰি এটা পুতলা বুলি ক'ব পাৰি প্ৰস্তুত কৰিছোঁ। আৰু এইটো আমাৰ যিবোৰ চিডি আজিকালি ঘৰত ব্যৱহাৰ নহয়, এইবোৰ মই ইয়াতে ছবি আঁকি ৱাল হেংগিং বনাইছোঁ। ধুনীয়া স্বাক্ষৰৰ উপদেষ্টা শ্ৰদ্ধাৰ বিমল দাসদেৱক অনুৰোধ জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসত উপস্থিত থাকি তোমালোক আটাইয়ে বিশ্ব পৰিৱেশ দিৱসক উপলব্ধি কৰা বুলি মই অনুধাৱন কৰি প্ৰথমতে
মোৰ ফালৰ পৰা তোমালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনলি ওৱান আৰ্ট মানে হ'ল একেবাৰে ভৌগোলিক পৰিৱেশবিলাক বেলেগ বেলেগ হয়। তো ষ্টুডেণ্টে এইবিলাক ড্ৰয়িং কৰিছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো বাছা হৈছে। তোমালোকৰ দৰে যেতিয়া আছিলোঁ দাদাক আমি শিক্ষাগুৰু হিচাপেও পাইছিলোঁ। তেখেতে বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে যি কথা ক'লে তোমালোকে নিশ্চয়কৈ উপকৃত হৈছা। তো এয়া চাওক আহি গ'ল স্বাক্ষৰৰ চাৰ্টিফিকেট, আৰু এইটো চাওক, এইটো তো এতিয়া স্বাক্ষৰ কি পিছত কৈ আছোঁ। কি গান গাম এতিয়া মোবাইলত ইনষ্ট্ৰুমেণ্টেল। सा जुमी सा ओ कोमल में मन आकाश बर बिखान। মই গান নাগাওঁ এতিয়া, সেইদিনা গাইছোঁ। এইখিনি ষ্টুডেণ্টে আছিল, সেইদিনা গাইছোঁ। মই গাইছোঁ নে সেইদিনা? কোনে কোনে আছিলা? অঁ মই গাইছোঁ। মই নাই। তো আজিৰ অনুষ্ঠানটো ধুনীয়াকৈ চলি আছে, গোটেইখিনি প্ৰগ্ৰেম হৈ গ'ল। সংগীত, বক্তৃতা আপোনালোকে দেখিলে অলপকৈ হ'লেও, প্ৰদৰ্শনী দেখিলে। এইবাৰ আমি আগবাঢ়িছোঁ প্ৰাইজৰ ফালে। সৰুকৈ 40জন 50জনে আমি আছোঁ ইয়াত, আৰু তাৰে মাজতে আমি আজি এই সৰু অনুষ্ঠানটো পাতিছোঁ। তো এইবাৰ হ'ব প্ৰাইজৰ অনুষ্ঠান। ব'লা চাওঁ। যাওঁ তাত পিছে গছজোপা কটাৰ বাবে তোমালোক আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাই। তোমালোকে যদি লাজ ভয় কৰা, এটা পেলনীয়া বস্তু এটাকো ভাল কৰা, তোমালোকে যদি অপাৰেশ্যন কৰা নহয়, তুমি কেনেধৰণে নিজৰ ব্যক্তিত্বটো গঠন কৰিব পাৰে, সেই তেওঁৰ পৰা শিকিবলগীয়া আছে। এই বস্তুটো প্ৰাইজসমূহ বিতৰণ কৰিবলৈ ওলাইছোঁ। এই গোটেইকেইজন ল'ৰা লগ লাগি তোমালোকৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছোঁ। তোমালোকে ধুনীয়াকৈ পঢ়া আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত বঁটাসমূহ প্ৰদান কৰিবলৈ লৈছোঁ। মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমালোকে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছা। আমি ক্লাছত লগ পাই থাকিম, গতিকে ক্লাছত আটাইকে উপহাৰ প্ৰদান কৰিম, বিশেষ উপহাৰ। সেই বিশেষ উপহাৰ তোমালোকে গ্ৰহণ কৰিবা বুলি আশা ৰাখিছোঁ। বঁটা হিচাপে আমি প্ৰতিগৰাকী পুৰস্কাৰ বিজেতা ছাত্ৰ বা ছাত্ৰীক এখনকৈ কিতাপ, এখনকৈ চাৰ্টিফিকেট আৰু এটাকৈ গছৰ পুলি দিম। চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰাণী হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী কাকলি মালিয়ে। খুব ধুনীয়াকৈ এই ছবিখন আঁকিছে। স্বচ্ছতা, মূল বিষয়বস্তু হৈছে স্বচ্ছতা, আৰু সেই স্বচ্ছতা যি মূল মন্ত্ৰ, সেইটো এই ছবিখনৰ মাজেৰে খুব সুন্দৰভাৱে প্ৰতিফলিত হৈছে। তেওঁ যাতে আগলৈকৈ এইদৰে খুব সুন্দৰ চিত্ৰ অংকন কৰি যায়। দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰাণী হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ পৰাগ দাসে। যিখন ছবি আঁকিছে সেই ছবিখনো প্ৰদৰ্শন কৰা হ'ল। আমি পৰাগ দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তৃতীয় স্থান লাভ কৰা প্ৰতিযোগী হৈছে সনিতা ৰাভা। কৰিব আমাৰ শ্ৰদ্ধাৰ পৰাগ দাই। ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে এখনি মানপত্ৰ আৰু এটি গছৰ পুলিৰে ছাত্ৰী। তেওঁ শ্ৰদ্ধাৰ পৰাগ দাই বঁটা প্ৰদান কৰিছে। আমি লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁকো শ্ৰদ্ধাৰ পৰাগ দাই এই বঁটা প্ৰদান কৰিছে। আমি ৰীমা কলিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বক্তৃতা প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল বিশ্ব পৰিৱেশ দিৱস। ৰীমা কলিতা কলাগুৰু জাতীয় বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী। তেওঁ বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া দীপজ্যোতি দাস, 10ম শ্ৰেণীৰ ৰাণী হাইস্কুলৰ ছাত্ৰ। হাতচাপৰি বজাব আছে। আটাইকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি আমি প্ৰায় অনুষ্ঠানটোৰ শেষ পৰ্যায়ত উপস্থিত হৈছিলোঁ। আজিৰ এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানটোৰ তোমালোকে যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই আমাক উৎসাহিত কৰিছা, সেইবাবে তোমালোক আটাইলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে যাতে পৰিৱেশৰ প্ৰতি অলপ দায়বদ্ধ হোৱা, আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি এটা শিক্ষা ল'ব পাৰোঁ।
ফাইনেলি আজিৰ অনুষ্ঠান খতম হ'ল ইতিমধ্যে আপুনি দেখিলে কি হ'ল কেনেকৈ হ'ল অলপকৈ দেখাইছোঁ আমাৰ স্বাক্ষৰৰ ফটোগ্ৰাফাৰ ইহঁত ফটোগ্ৰাফাৰ মই ভিডিঅ'গ্ৰাফাৰ ফাইনেলি আজিৰ অনুষ্ঠান খতম সুচাৰুৰূপে ধুনীয়াকৈ একদম অসমকৈ আৰু স্বাক্ষৰৰ বহুত বস্তু আমি আপলোড কৰা নাই কোনো ক্ষেত্ৰতে আপলোড কৰা নাই ফটো হিচাপত আছে আৰু ফিউচাৰত আপুনি যদি এইটো ভিডিঅ' ভাল পাইছে আমাৰ স্বাক্ষৰৰ ফালৰ পৰা অহা সকলো অনুষ্ঠানৰে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে ভাস্কৰ দাদা আমাৰ স্বাক্ষৰ গ্ৰুপৰ সভাপতি আৰু আজিৰ দিনটোৰ ক্ষেত্ৰত বা আমাৰ স্বাক্ষৰ গ্ৰুপৰ ক্ষেত্ৰত দুটামান কথা ক'ব তেখেতে ধন্যবাদ ৰাহুল স্বাক্ষৰ গ্ৰুপটো আমি প্ৰায় 2016 চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আহি আমি আজিৰ তাৰিখত উপস্থিত হৈছেহি স্বাক্ষৰ গ্ৰুপে আমি ৰাণী অঞ্চলৰ প্ৰতিভা সন্ধানী গোট হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কাম কৰি আছোঁ আজি দিনটো বৰ সুন্দৰভাৱে পাৰ হৈ গ'ল গোটেই স্বাক্ষৰৰ কৰ্মকৰ্তাসকলে যিধৰণে সহায় সহযোগ আগবঢ়ালে তাক লৈ মই বৰ সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকক আটাইৰে সহায় সহযোগিতা পৰৱৰ্তী সময়ছোৱাত কামনা কৰিছোঁ স্বাক্ষৰৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসটি আজি আপোনালোকে দেখিলে আৰু বহুত ধৰণৰ আমি অনুষ্ঠান পাতোঁ আগতেও পাতিছোঁ কিন্তু মই দেখুওৱা নাছিলোঁ আৰু মই ভ্লগ কৰা বা ভিডিঅ' বনাব পূৰা লেটকৈ ষ্টাৰ্ট কৰিছোঁ এতিয়া তো ভৱিষ্যতে ইন ফিউচাৰ যিমান প্ৰগ্ৰেমবিলাক হয় আমাৰ লগত জড়িত স্বাক্ষৰৰ লগত জড়িত আমাৰ হাইস্কুলৰ ষ্টুডেণ্ট ৰাণী হাইস্কুলৰ বা ৰাণীৰ ক্ষেত্ৰত জড়িত গোটেই ভিডিঅ' মই আপলোড কৰিম তো আপোনালোকে চাই থাকিব আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আপুনি গছপুলি ৰুইছে নে নাই বা আপুনি কিহৰ গছপুলি ৰুইছে কমেণ্ট কৰিব তো এইটো হৈছে আমাৰ স্বাক্ষৰৰ ক্লাছৰুম টিউশ্যন নহয় ক্লাছৰুম আৰু ক্লাছৰ ছিষ্টেমবিলাক কেনেকুৱা সেইবিলাকৰ পিছত ক'ম আৰু এতিয়া অলপকৈ কাম চলি আছে আমাৰ ITI এক্সপাৰ্ট কল্যাণ দাদা ITI পেলে দিলোঁ 2022 চনৰ এই দিনটো স্বাক্ষৰৰ উদ্যোগত অনুষ্ঠিত এই প্ৰগ্ৰেমটো আৰু আজিৰ মোৰ এই ভ্লগটো ইমানতে সামৰিছোঁ আহিম আকৌ নতুন ভিডিঅ'ৰ লগত নতুন কণ্টেণ্ট লৈ তেতিয়ালৈ চাই থাকিব আছাম ৰয়েল ফিল্মছ ধন্যবাদ জয় আই অসম